প্লিজ নাকান্দিবা এনেকে কি হৈছে কোৱাচোন মোৰচোন জানাই ইয়াতে গুৱাহাটীত নাথাকে মোৰ কাৰণে আহিছিলে এই তোমালোকৰ ৰিলেশ্যনটো কেনেকৈ মানে আৰম্ভ হৈছিলে ক'ত কেনেকৈ মানে মানে মই তোমাক কৈ আছোঁ গোটেই কাহিনীটো শুনা ঠিক আছে মানে কি হৈছিলে যিখিনি কথা ক'লা মোৰ জানি এনেকুৱা লাগিল যেন ভুলটো তোমাৰেই আছিলে সি তোমাক বহুত ভাল পাইছিলে আৰু এতিয়াও বহুত ভাল পায় প্লিজ তুমি তাক বুজোৱা মোৰ ওচৰলৈ আকৌ ঘূৰি আহিব দিয়া প্লিজ কিবা এটা কৰা না সি মোৰ ওচৰত ঘূৰি আহিবনে বাইদেউ তোমালোকৰ ৰিলেশ্যনটো কেনেকৈ মানে আৰম্ভ হৈছিলে ক'ত কেনেকৈ মানে মই তোমাক কৈ আছোঁ গোটেই কাহিনীটো শুনা এইটো এবছৰ আগৰ কথা লগ পাইছিলোঁ ফাগুনে উৰুৱাই নিয়েহি আলসুৱা প্ৰেমৰে ৰং ও মায়াৰ কিৰণত বিয়পি পৰিছে ভাল পোৱাৰে সমীৰণ মই পাৰ্ক যে আছে আমাৰ ওচৰত তাতে গৈছিলোঁ হা যোৱাতে মানে ছোৱালী এজনীৰ লগত মানে পাক্কা এটা লাগিল লগতে তাই মানে কিবাকৈ কল আৰু তাইৰ মানে ফেচটো মানে মোৰ মনত বহি গৈছে কি কৰিম তই কওঁ এতিয়া কি ভাল লাগে লগৰ মানে মোক বুজি পাইছ তই এতিয়া মানে তাই কেতিয়া ক'তবা লগ পাম ইয়াতে এইখিনিতে থাকিব ক'ৰবাত তাই আমাৰ এইখিনি এৰিয়াতে থাকে ক'তবা থাকে মই পাৰ্কত লগ পাইছিলোঁ যে তুমি ক'ৰবাত দুখ পাইছিলা নেকি নাই তুমি ভুল বুজিছা মানে মোৰ মোবাইলটো এটা ল'ৰাই পিনে লৈ দৌৰিছিলে ক'ব নালাগে মই জানো ন চৰি বেয়া চেয়া নাপাবা আৰু এতিয়াতো আমি চিনাকি হ'লো হ'বা নেকি তোমালোকৰ ল'ৰাবিলাকৰ হেৰি প্ৰথমে ঢেকা মাৰিবা তাৰপিছত ভাল লাগিব তাৰপিছত ফ্ৰেণ্ড বনাব তাৰপিছত লাভ চাব নহয় আৰু ঠিক আছে অকল ফ্ৰেণ্ড হ'ব পাৰিম বাট তাতকৈ বেছি একো নহয় বাই 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 শুনা না চিনাকি যিহেতুকে হ'লোৱে নাম্বাৰটো দিয়া না এতিয়া নালাগিছে নেক্সট টাইম দিয়া অ'কে বাই হেল্ল'
অঁ ক'ত আছ তই? ঐ এটা কথা হ'ল নহয়, তোক যে কালি কৈছিলোঁ যে মই পাৰ্কৰ কথাটো বে এইচোন ছোৱালীজনীক লগ পাইছিলোঁ বে আজি। অঁ এই নাই নহয় ৰাস্তাদি যাই থাকোঁতে লগ পাইছিলোঁ। তাৰপিছত মই এনেই নাম্বাৰ খুজিলোঁ, ফ্ৰেণ্ডশ্বিপ আৰু এইবিলাকে আৰু নাম্বাৰটো বোলে নেক্সট টাইম দিব বুলি কৈছে। অঁ দে তই বিজি আছ যে, হ'ব দে। হেল্ল', অঁ ক'ত আছ তই? নাই মই এনেই অলপ ওলাই আহিছিলোঁ ৰ। অঁ তই বিজি আছ নেকি? নাই মানে কথা এটা ক'লোঁ হয়। অঁ মানে প্ৰথমবাৰটো মই নকৰোঁ বুলি কৈছিলোঁ, বাট তাৰপিছত মানে মই কৰিলোঁ আৰু ফ্ৰেণ্ডশ্বিপটো। অঁ নাম্বাৰ খুজিছিলে, বাট মই মানে নিদিলোঁ, মই কৈছোঁ নেক্সট টাইম দিম বুলি। চাগে ল'ৰাটো ভালে, মই মিছা ডাঙৰ কৰিব দিব ন। মোৰো এতিয়া মানে কি বেয়া লাগিছে, কিয় ডাঙৰ কৰিব নাযাওঁ। তাকেতো দে বাই, পাছত কথা পাতিম। এটা বস্তু ৰে, সেইদিনা যে তোক যে কৈছিলোঁ পাৰ্কত দেখা বুলি, তাইক মই পাহৰিব পৰা নাই ৰে ভাই। হয় নেকি? যিমান জল্দি সোনকালে পাৰা তাইক পতাই নলয় কিয়? এই কৈ দিওঁ নেকি? যা আজি কৈ দে, নহয় পিছলৈকে যদি ৱেইট কৰি থাকো পিছলৈকে নহ'ব ন, গুচি যাব বেলেগৰ তাত। আজি কৈ দিওঁ দে। যা মাতি দে, জল্দি মাতি দে। হেল্ল', ক'ত আছা? এটা কাম কৰা, তুমি তোমালোকৰ ঘৰৰ কাষত যে গলিটো যে এইখিনিলৈকে আহা নহ'লে, ইম্পৰ্টেণ্ট কথা এটা আছে। দিয়া আহা। তাই অহা ল'লে মই গুচি যাম দে। কিয়? তই নাথাকিলে নহ'ব দে ভাই। তোমাৰে মৰম যোগৰে পৰা আঁতৰত থাকিও হৃদয় বিয়পা অনুভৱী তোমাৰে শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকীয়া। ইম্পৰ্টেণ্ট কথা আছে নেকি? ইমান জল্দি মাতিলা যে? মানে চোৱা, ক'লে জানো বেয়া পাবা নেকি তুমি? নাই কিয় পাম, কোৱাচোন। মানে সঁচাকৈ ভাল পাই পেলাইছোঁ। খবৰ ভালনে? ভাল দে, তোমাৰ? মোৰতো ভালেই। বহুত দিনৰ পিছত লগ পালোঁ তোমাক। মানে লগ পোৱা নাই, তোমাক বহুত মিছ কৰি আছিলোঁ, সঁচা কথা। ইমান দিন লগ পোৱা নাই, দেখাই নাই তোমাক। তেতিয়া থাকিবা নে অলপ ফুৰিব যাম বুলি ভাবিছোঁ? যাব পাৰি। ব'লা। ইমান দিন ক'ত আছিলা, দেখাই নাই তোমাক? মই দিল্লী গৈছিলোঁ ৰ'বা। অঁ আচ্ছা, ঠিকে আছে দিয়া। মই ফোনো কৰিছিলোঁ, ফোনো ৰিচিভ কৰা নাই। কামত আছিলোঁ, বিজি আছিলোঁ, চ' ফোন ৰিচিভ কৰিব পৰা নাই। ৰিয়েলি চৰি। মই ভাবিছিলোঁ কি বা হ'ল। লিজা, হেল্ল', ঐ শুনিছেনে নাই? তাই মোক ইগন'ৰ কিয় কৰিলে আজি? এই ল'ৰাজন বা কোন আছিলে? দাদাক চাদাক হ'ব। যাওঁ। তাকেতো আজি প্ৰপ'জ কৰিয়ে দিওঁ নেকি? আজি লৈ দিয়া, নহ'লে কোনোবা লৈ যাব। ব'ল।
লগ পোৱা নাই। তোমাক এটা কথা কম বুলি ভাবি আছিলোঁ, ক'ব পৰা নাছিলোঁ। মই তোমাক ভাল পাওঁ, আই লাভ ইউ। নেক্সট মোক ক'ত কৰিবা? চাই দিয়াচোন এইটো কম নাই। তেতিয়া নাই। ভাল পাওঁ বুলি কোৱা না ময়ো কম তোমাক বুকুত আছে হেঁতৰ মৰম দি দিম। অলপ ফুৰি আহিবা। যে এদিনা তোমাক মাতিলোঁ গধূলি, তুমি মোক ইগন'ৰ কৰিলা, গুচি গ'লা। একচুৱেলি মই যে দেখা নাছিলোঁ চোন ছোৱালী নহয়। সেই ল'ৰাজন কোন আছিলে? মোৰ দাদা আছিলে। তেওঁ কোন এতিয়া? বাকী নাই। ভাবিছিলে হ'ব বুলি এনেকুৱা। গম পাইছিলে তেওঁৰ পৰা একদম নাছিলে। আছিলে ভাই ঘৰ মাতি সবজি নকবি যে মুঠি একদম অফ হৈ আছে। তোৰ কাৰণে বঢ়িয়া নিচিনা আছে দেই, তোৰ মন গোটেই ভাল লাগিব। মানে মই লিডাৰ টিমত আছিলে ন, তাৰ মই কথাখিনি শুনিলোঁ, তাৰ কথাখিনি মই এতিয়া গম পালোঁ। এতিয়া লিডাৰে মোক কৈছে যে এই যে আৰ্টছৰ মাজত তাৰ যে ল'ৰাটোৱে লিষ্টত আছিল, ল'ৰাটোৱে মানে তাৰ লগত চিট কৰি আছে, বহুত কিবা কিবি কৰিছে আৰু। এতিয়া লিডাৰ মানে এতিয়াতো মইতো ক'ব নোৱাৰিম ন, এতিয়া কাৰণ আমাৰ ৰিলেশ্যনশ্বিপত নাই। বুজিছোঁ মই কথাখিনি। এতিয়া মানে তাইৰ পৰা ভালকৈ কথা পাতিলোঁ যোৱাকালি। তাই মোক ক'লে তোক কোনে ক'লে এই তোৰ হেৰি নামটো পালি দীপাংকৰে ক'লে। অঁ দীপাংকৰে কথাখিনি ক'লে, তেওঁ মই গম পাইছিলোঁ দীপাংকৰে ক'ব। সেইকাৰণে মই মানে এতিয়া লিজাৰ লগত কথা পাতিলোঁ। তাই বিচাৰিছিলোঁ আকৌ লিখিব আহিব পাৰে। এনেকুৱা নহয় বে ভাই, চা তাইক মই সঁচা বহুত ভাল পাইছিলোঁ আৰু তাইৰ কাৰণে মই নগাঁৱৰ পৰা গুচি আহিলোঁ। বুজিছিলোঁ সেইবাবে মানে মই তাইক হেৰুৱাব খোজা নাছিলোঁ, বা তেতিয়া মই নিজে ভাবিছোঁ তাই নহ'লে মই চলিব পাৰিম। কাৰণ তাই এজনী গ'ল্ড ডিগাৰ ছোৱালী আছিলে, মই গম পাইছোঁ। তাই এজনী গ'ল্ড ডিগাৰ আছিলে। মানে গ'ল্ড ডিগাৰ মানে কেনেকুৱা জানো, তাই মানে পইচাক চাইছিলে, পইচাক চায়ে ভাল পাইছিলে তাই। এতিয়া তাইক যদি তাই যদি বুজি নাপায়, তাইক কৰি পইচা ভাল হ'ব নালাগে ন, কিন্তু চোৱা পইচা আজি আছে কালি নাই। মানুহটো মৰি গ'লেতো পইচা নকবা ন তুমি, সেইটো কথা ন। তই এতিয়া এটা কাম কৰিবি, ডাইৰেক্ট তাইক কৈ দিবি তুই আৰু ৰিলেশ্যনশ্বিপত নাহে। ঠিক আছে গম পালি? কাৰণ সিহঁতে এনেকুৱা মানে ঠগ খাবলৈ মানে ইচ্ছা নাই। ভাবিছে তথাপি ভাবি নাযাওঁ, ভাবিব লগা একো নাই। তাই দুজন ল'ৰাৰ লগত এনেকুৱা প্লান কৰি থাকে, কাৰণ পইচাৰ কাৰণে। তাই বহুত ল'ৰাৰ লগত প্লান কৰি এজন আছিলে গৌৰৱ নামৰ। তই এটাই কথা কবি সি আৰু ৰিলেশ্যনশ্বিপত নাহে, ত' তাই খেপি থাকিবলৈ ভালে। ঠিক আছে আৰু এতিয়া নগাঁও গুচি যাম। দে তাইক মই খালী কৰি দিম। দে ভাই দে একেলগে যাওঁ বল। দেখা